48 ঘণ্টা ৰখক 2 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব 3 বা 4 তাৰিখে ইয়াৰ বিষয়ে ঘোষণা হ'ব এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা পৰীক্ষা বাতিল সম্পৰ্কে প্ৰথমবাৰৰ বাবে মুখ খুলিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে হবিহা আজি এটা এটাকৈ প্ৰমাণিতভাৱে ছাত্ৰ ছাত্ৰীসকলক দাঙি ধৰিম কেতিয়ালৈকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী আমি বাতিল কৰিব লাগিব তোমালোকে ঠিকেই শুনিবলৈ পাইছা 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰৰ ফাইনেল পৰীক্ষা বাতিলৰ দিশে গতি কৰি আছে বুলি জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4 তাৰিখত জনাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাসমূহ বাতিল হ'ব নে পষ্টপন হ'ব সেই বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে মুখ খুলিছে পৰীক্ষা সম্পৰ্কীয় ঘোষণা কৰিছিল যে বৰ্ডৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা হ'ব কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে মুখ খুলিছে যে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা পিছুৱাই যাব নে বাতিল হ'ব এই সম্পৰ্কে 4 মেত ঘোষণা কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছে আজি আমি আপোনালোকক প্ৰত্যেকটো ভিডিঅ' ক্লিপ ছাত্ৰ ছাত্ৰীসকলক জনাবলৈ চেষ্টা কৰিম তোমালোকে অতি মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই যাবা 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা বৰ্ডে ঘোষণা কৰিছিল যে পৰীক্ষাসমূহ পিছলৈ পাতিব কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ভিডিঅ' ক্লিপখিনি আমি সম্পূৰ্ণখিনি ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকলক কোৱা হৈছে যে 3 পৰা 4 মেৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলে জানিব পাৰিব যে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা হ'ব নে নহয় এইকেইটা দিন মাত্ৰ 2টা দিন অপেক্ষা কৰাৰ বাবে কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2টা দিনৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলক জনা হ'ব যে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাসমূহ বাতিল হ'ব নে পিছুৱাই দিব হ'ব বহুতে ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট বক্সত সুধিছিল ছাত্ৰ ছাত্ৰীসকলৰ কৈছে পৰীক্ষা হ'ব নে নহ'ব জনাইছে যে 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষা এছ পদ্ধতিত অনুষ্ঠিত হ'ব কিন্তু পৰীক্ষা পিছুৱালে পৰীক্ষা পাতিব বুলি জনাইছিল 2 দিন মান আগতে ছাত্ৰ ছাত্ৰীসকলক ঘোষণা কৰিছিল সেৱা বোৰ্ডৰ অধ্যক্ষ লগতে উচ্চতৰ মাধ্যমিকৰ আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা জনাইছিল ছাত্ৰ ছাত্ৰীসকলৰ এছ আৰু জেড পদ্ধতিত পাতি হ'ব 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা কিন্তু তাৰ মাজতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ খুলিছে পৰীক্ষা সম্পৰ্কীয় যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাসমূহ বাতিল কৰে তেনেহ'লে বৰ্ডে ৰাখিব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলক বৰ্ডৰ পৰা জনাইছিল যে কোনোমতে যদি চৰকাৰে পৰীক্ষাসমূহ বাতিল কৰে তেনেহ'লে বৰ্ডে একো কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাটো 4 পৰা 3 মেৰ পৰা 4 মেৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলে গম পাব ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাটো পাতিব নে বাতিল হ'ব নে পষ্টপন হ'ব হবিহে ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে তোমালোকৰ ভিডিঅ' ক্লিপটো চাই লোৱা তোমালোকে আমাৰ চেনেলটো যদি নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা এনে ধৰণৰ নতুন নতুন সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ আৰু তোমালোকে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিবা যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে এই খবৰটো গম পায় আহা আমি তোমালোকক দেখুৱাবলৈ আৰম্ভ কৰিছোঁ ভিডিঅ' ক্লিপটো যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে কৈছে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা পষ্টপন হ'ব নে বাতিল হ'ব 3 মে 4 মে ঘোষণা কৰিব এক্সামৰ কথাটো এছএলচি এক্সাম আৰু হাই ছেকেণ্ডেৰী আৰু 24 ঘণ্টা 48 ঘণ্টা ৰখক 2 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব 3 বা 4 তাৰিখে ইয়াৰ বিষয়ে ঘোষণা হ'ব আৰু 24 ঘণ্টা 48 ঘণ্টা ৰখক 2 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব 3 বা 4 তাৰিখে ইয়াৰ বিষয়ে ঘোষণা হ'ব